হেল্ল' মই আস্থা আছো আৰু তোমাৰ নহ'ব ডাবল 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 হেৰি নহ'ব এবাৰতে ক'ব লাগিব কি হ'ব এবাৰতে হ'ব এবাৰতে ডাবল কৈছা যে দুবাৰ ৰিপিট কৰিব নালাগে বস্তুটো এবাৰ কাটি দিলে ফোনটো কাটি দিয়ক ফোন লাগি যাব আকৌ প্ৰথমবাৰ হ'ব মই মানে এটা মাথা গৰম হৈ গৈছে ফোন নকৰা দেখি শ্বৰ্ট ফিল্ম এখন কৰিবলৈ আহিলোঁ কেমেৰালৈ চাই নিব কেমেৰালৈ নাচাবা হা আচ্ছা আচ্ছা কলেজলৈ গৈ আছা নেকি অঁ ল'ৰা ছাৰ পতাইছে নি নতুনকৈ আকৌ এতিয়া তুমি বাহিৰত বাইদেউ তোমাৰ নামটো কৈ দিয়া মোৰ নাম বিৰোচন হাজৰিকা আচ্ছা ঘৰৰ পৰা কিমান টাইমত ওলালা মই ঘৰৰ পৰা 12 বজাত ওলালোঁ আচ্ছা মা ষ্টুডিঅ'লৈ আহি কেনেকুৱা লাগিছে মা ষ্টুডিঅ' অঁ কাম কৰি কেনেকুৱা লাগিছে কাম কৰি ভালে লাগিছে এখন মোৰ দ্বিতীয়খন প্ৰথমখন হৈ গৈছিলে স্পন্দিত হৃদয়ত তুমি নামৰ গুণগুণ আৰু আজি ছেকেণ্ডখন গতিকে পিকুৱে মাতিলে কৰিবলৈ পাই পিংকু হা পিংকু মই পিংকু বুলি মাতো ন নাই একো নাই ভালে লাগিছে বাৰু দেখা যাওকচোন ৰাইজে আদৰি ল'ব বুলি ভাবিছোঁ আশা কৰোঁ আমিও অঁ ঠিক আছে আচ্ছা আৰু এইফালে নতুন হিৰ' লাইটিঙতো আছে নতুনকৈ আহিছে নামটো কৈ দিয়া দেৱব্ৰত বৰা হয় ঘৰ কোন জেগাত তোমাৰ মোৰ নুগুৰা আচ্ছা আমাৰ পিংকুৱে গৈ লৈ আহিলেগৈ ন লৈ আহিলে গাঁও আচ্ছা ইয়াত কাম কৰিবলৈ আহি এতিয়া তোমাৰ অনুভৱটো কেনেকুৱা হৈছে ভালেই ঠিক আছে ভালেই ভালেই এতিয়া প্ৰথম শ্বট দুটামান লোৱা হৈছেহে হৈছে আচ্ছা কিছুদিন পাছত চাওঁচোন কিমানখিনি পাৰোঁ আগুৱাই যাওঁ যাওঁ আঁতৰি দিয়ক ফুলদা সেইটোৰ পৰা উম, ৰোল কেমেৰা এণ্ড একশ্যন চি আস্থা তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ এয়া আমাৰ দিব্য চেলফি ষ্টিকত লগাই এয়া ভিডিঅ' কৰি আছে বগাই দা মই কাম এটা আছে সঁচাকৈ বগাই দা কেমেৰা লওক হাৰামি মোবাইলটো কি হ'ল কি এনেকৈ বহি থাকোঁতে কি কথাটো ক'ব গ'লি নেকি তাইক উঠাই আনিবলৈ ইমান তেনেকৈ চাওঁ অলপ এইফালে আছোঁ আমি কথা পাতি থাকিম নহয় আপুনি সেইফালেদি ওলাই আহিব তেন্তে অঁ তাইক মাতি দিম এইফালে আহা বুলি খালি ভিডিঅ'টো লওঁতে এইটো কেয়াৰফুলি হ'ব যে ভিতৰ বস্তুটো নেদেখে এনেকৈ ওলালে নহয় তেতিয়া তাইক দেখি যাব অঁ ঐ এইটো চাইডলৈ মাতি দিছে চাইডলৈ কথা পাতিব লাগিব তাৰমানে এই চিঞৰিবতো ঐ আস্থা আমাৰ যাব আপুনি ভিতৰত নলওঁ ভিতৰত আমি কথা পাতি থাকিলে 3টা 4টা অকল 4টা ষ্টুডেণ্ট ওলাই পৰিব সেইবোৰ কথা পাতিবলৈ মানুহ নাইকিয়া জেগাতে এয়া আমাৰ শ্বুটিং চলি আছে শ্বুটিং টাইমত আমাৰ এনেকৈ মোবাইল এয়া গাড়ী চাবি এনেকৈ ৰাখি লোৱা হয় হৈ গ'ল চাইলেণ্ট কৰি পিনি এই যিটো সেইটো কেমেৰাত লৈছিল নেকি কোনটো কেমেৰাত লৈছিলোঁ অ' মাই গড সোনকালে কৰিব লাগে বগাইদা কেমেৰাটো কোনটো সেইটো নি সেয়া আমাৰ দিব্য ছাৰে এটা কেমেৰা হাতত লৈছে মাতি পেলাই ওচৰ ইংৰাজী বিদ্যালয়ত এজন মহা আমি এডাল ধৰি লওক কথা পাতি আছোঁ সোনকালে সোনকালে হাঁহি কথা পাতি থাকিলে হ'ল আৰু অঁ তেনেকৈ হাঁহি দিলেও একো নাই অঁ সেইটোৱে লাগে সেইটোৱে লাগে ঢকা নে মাৰি দি এই লগাই দিম পিছলৈ যা ভাল নহয় ঐ আস্থা চাওঁ এইগিলা আছোন কি হ'ল কোৱা আহাচোন কাট অংকত ভাল হোৱা নাই মই পলিটেকনিকত নাপাওঁ মই তোমাক নেদেখোঁ বহুত টকা আছে বহুত আছে দেই নহ'ব বহুত ডাঙৰ আছে কৰিয়ে থাকিম এয়া আমাৰ আগতে পিন্ধোৱা পৰ্ব অঁ আপোনালোক
সেইডোখৰ পৰা আহিব তেতিয়া আপুনি হাতখন লৈ পিনি ইয়াত চিধা পাৰিব মই কি কৰিম মই জিৰ নিম এওঁ ওলাই থাকিব নেকি এইফালে থাকক নেকি ৰ'ব নাই নাই হয় ৰোল কেমেৰা কেমেৰা নাচাবা ঐ এক মিনিট তুমি আগতহে আহিছিলা সোমাই পিনি ৰোল কেমেৰা এণ্ড একশ্যন তোমালোকে বস্তু আনিছোঁ কি আনিছা দিয়া আকৌ নিদিম দিয়া ঠিক আছে তুমি পিন্ধাই দিয়া না ৰ'ব কাট আচ্ছা অঁ কোৱা। মই এটা বস্তু আনিছোঁ কি আনিছা দিয়া আকৌ চেছ একশ্যন আচ্ছা অঁ কোৱা মই এটা বস্তু আনিছোঁ কি আনিছা দিয়া আকৌ দিম ৰ'বা দিয়া না অলপতো ধৈৰ্য ধৰা দিয়া কথা পতা তুমি ন দিলে কেমেৰা নাচাবাই ঠিকে আছে ৰখি যায় কেমেৰালৈ কোনো নাচাবা কেমেৰালৈ নাচাবা। এতিয়া কথা পাতি থাকা কাট কৰিলা কাট কৰি আছে অঁ ৰোল কেমেৰা এণ্ড একশ্যন ছোৱালীজনীয়ে এতিয়া মূৰত হাতটো ফুৰাই দিয়া তোমাৰ এই কথা পতা দৃশ্য দেখিছে নাই কোনো মাত নামাতে অকল মোক এই হাঁহি দেৰি ল'ব ছোৱালীজনীয়ে মূৰটোত এনেই হাতখন ফুৰাই দিয়া নহ'লে কিবা এটা লাগি আছে যেনিবা এনেকৈ আৰু আছে কিবা এটা আছে এৱে দিয়ক অঁ হ'ব হৈ যাব বঢ়িয়া কাট কাট হৈ যাব এতিয়া কি আঞ্জা সোনকালে দিয়া সেইটো পাওঁ আৰম্ভ আৰে অঁ দিয়া 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 কি আঞ্জা সোনকালে দিয়া ইমান দেৰি দিব নোৱাৰি বস্তুটো দিয়া আকৌ তুমি ক'বা বহীখন লৈ আহিম নে ৰ'বা দিছোঁ নালাগে তাৰপৰা বস্তুটো দিয়া আকৌ এনেকৈ ক'ম তুমি এইফালে বেছিকৈ নাহিবা তোমাক গালত এই ৰ'দৰ সেইটো কৈছোঁ অঁ তেনেকৈ থাকিবা এইটো চাই তোমালোকে মোক মনত কৰি থাকিব সেইটো কৰিবা ৰোল কেমেৰা এণ্ড একশ্যন বস্তুটো দিয়া আকৌ ৰ'বা তেতিয়া এইটো দিয়া তুমি পিন্ধাই দিয়া না ৰ'বা কাট দেই এইটো দিয়া বুলি কয় নহয় তুমি লগত পিন্ধাই লোৱা তাৰপিছত নাই নিজে পিন্ধাই দিয়া এইফালে ওলাইলে নহ'ব এইফালে আহক বনাব দিলে এইফালে পাৰ হৈ দিয়ক আপুনি এইফালে পাৰ হৈ দিয়ক আৰু আজি আমাৰ অপেন কৰিম বস্তুটো দিয়াৰ পৰা আৰম্ভ কৰিম নে নহয় এই দিয়াৰ পিছত তুমি ডাইলগ এটা মনত ৰ'ব তেনেকৈ ক'বা ধুনীয়া লাগিছে কি ক'ব ৰোল কেমেৰা ৰোল কেমেৰা এণ্ড একশ্যন ৰ'ব নাই ৰোল কেমেৰা আপোনাক মই কিবা এটা দিম ৰ'ব অঁ ৰোল কেমেৰা এণ্ড একশ্যন বস্তুটো দিয়া আকৌ লাগিব দিয়া ৰ'বা ৱাও ইমান ধুনীয়া লোৱা পিন্ধাই দিয়া না কাট